हेलो एभ्रिवान কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মই বনাবলৈ লৈছো দুপৰীয়াৰ ভাত ৰাতিপুৱা ইটো হিটো কাম কৰি থাকোতেই গল মানে ভিডিও বনাবলৈ নহলে মই আজি বনাবলৈ লৈছো মাছৰ ৰেচিপি এটা বহুত টেস্টি ৰেচিপি হয় মইনো কেনেকৈ বনাও আপোনালোকৰ ওচৰতো শেয়াৰ কৰো বলকচোন চাও ভিডিওটি একদম শেষলৈকে আৰু এইফালে এখেতে ৰবাব টেঙা কাটিবলৈ লৈছে ৰবাব টেঙাটো যোৱাকালিয়ে আনি থৈ দিছিলে খাবহে হোৱা নাছিলে আজি বহুত ৰ'দ দিছে আৰু এখেতৰ ডিউটি নাই সেইকাৰণে এখেতে কাটিবলৈ লৈছে আৰু চাকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ কি ফুলটোৰ নিচিনা লাগিছে বৰ ধুনীয়া লাগিছে আৰু এয়া মও অকমা হেল্প কৰি দিছো এখেতক এৰাবলে এয়া এৰাই মানে খাৰ চাৰ দি হানি খাই বহুত ভাল লাগে আৰু এইফালে মই বনাবলৈ লৈছো এইকিটা হৈছে টেঙা মুৱা পাত দেখিছেনে কেনেকুৱা মই আগতে চিনিয়ে পোৱা নাছিলো এইকিটা পাত এইটো পাতৰ মানে গন্ধটোৱে বহুত বেছি ভাল লাগে মাছৰ লগত যেতিয়া বনাম নহয় এয়া পাত দাইলত দিও খাব পাৰি আৰু দেখাতহে বহুত বেছি দেখিছে মানে বনালে অকমান হৈ যায় আৰু এখিনি মাছখিনি আৰু মই পুৰা বনাব ধৰিছো আৰু আৰম্ভ কৰি দিছো এইফালে অকনমান তেল দিলু পিয়াজ অকনমান দিলু আৰু এয়া দিছো পাঁচফোৰণ টেঙা আঞ্জাত বিশেষকে পাঁচফোৰণ নাইবা অকনমান সৰিয়হ দিলে বহুত বেছি ধুনীয়া লাগে খাই হয়নে টেস্টি লাগে গন্ধটো আৰু এয়া দি দিলু আৰু পাতখিনি দি দিলু পাতখিনি চাবচোন অকনমান হৈ যাব পিছলে এয়া পাতখিনি দি দিলু এতিয়া গুটেইখিনি লৰাই দিছো মই এইদৰে দেখিছেনে অকনমান হৈ গ'ল পাতখিনি আমাৰ দুজন মানুহৰ কাৰণে হ'ব বাৰু জুখৰ টেঙা হ'ব টেঙা যিহেতু আকৌ বেছিকে দিলে বেছিহে হৈ যাব আৰু ইয়াতে মই এটা আলু দি দিলো বইল আলু অকনমান জোলখন গোটা হ'বৰ কাৰণে আৰু বেছি মানুহ হলে বেছিকে দি দিব টেঙা পাতটো বেছিকে দি দিব আৰু এয়া আলু বইল কৰি বেছিকে দি দিব মই আমাৰ দুজন মানুহৰ জুখাকে বনাইছো এনেকৈ মই আলুখিনি গোটেইখিনি ভাঙি দিলো গুৰি কৰি আৰু ইয়াতে মই নিমখ হালধি অকনমান জিৰা গুৰি অকনমান ধনিয়া গুৰি আৰু বেলেগ মছলা একোৱে নিদু সেইখিনিয়ে দিম গোটেইখিনি দি ললো সেইদৰে মানে জিৰা গুৰি আৰু ধনিয়া গুৰি দিলেও গোন্ধটো ভাল লাগে এয়া আৰু ইয়াতে মই দি দিম এতিয়া মাছখিনি গোটেইখিনি মাছ নিদিও আমাৰ দুজনৰ জোখা দিম মানে এয়া মাছখিনিও দি দিলু এতিয়া গোটেইখিনি মই মিহলি কৰি উতলিবলে ঢাকনি এখন প্ৰথমতে লগাই থম তাৰ পাছত আৰু ঢাকনি নিদিও এবাৰেই দিম ঢাকনিখন এয়া দেখিছেনে গোটেইখিনি মিলাই ললো আৰু এইফালে বেটাক অকনমান পঢ়াই আছে মানে টিভি মোবাইল চাও কৰি থাকে যে স্কুলো বন্ধ সেইকাৰণে অকনমান পঢ়িবই দিছে লিখিব দিছে কফলাখনে তাৰ টেষ্টটো আছে কফলা লিখা নলে নালাগে নলে লিখিলে হ'ব আজি পফবলে লিখো না হ'ব দিয়া এখিনি লিখিলে লিখা পিছে আকৌ আৰু এইফালে মাছৰ আঞ্জাখন দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ গৰমত খাও খাওই লাগিছে এয়া আৰু এইখিনি হৈছেই প্ৰায় আৰু মই আৰু অকনমান মানে গোটা হোৱালে ৰাখিম এইটো আঞ্জা এনেকৈ পম্পনিয়া খাই ভাল লাগে আৰু সন্ধিয়া সময়ত আমি ওলাইছো আমাৰ ওচৰৰে মোৰ বান্ধৱীজনীৰ ঘৰত মানে দাদাৰ বাৰ্থডে আছে মানুহজনৰ তালৈকে ওলাইছো ইয়া পুৰা সোৱাদ ব্যস্ত পোলাও মাংস পুৰি ঘুগুনি এনেকৈ খুৱাইছিলে খিচিৰিও বনাইছে তাই ভালে লাগিলে খাইও ভাল লাগিলে গৈও ভাল লাগিলে ল'ৰাটো আমাৰ ইয়াৰ লগৰে পুৰা খেলাত ব্যস্ত দুইটাই দেখিছেনে বাৰু পুৰা খেলি আছে এইফালে ফটো উঠিবলৈ আহিছে পোষ্ট দিবলৈ হ'ব দিয়া ছোৱালীজনী চাওকচোন কিমান মৰম লগা আহিছে আকৌ দিয়া আকৌ হাঁহি দিয়া আৰু এইজনী বান্ধৱীজনী মই দেখিয়ে থাকে বাৰু ভিডিঅ'ত মই গৈ থাকোঁ সিহঁতৰ ঘৰত তাইও আহে কেতিয়াবা আৰু এয়া একপি ফটো উঠিছোঁ বাৰু কেইকপিমান আৰু সন্ধিয়া সময়ত মই বেটাক প্ৰেক্টিছ কৰাই আছোঁ মানে অহাকালি ফ্ৰেঞ্চি ড্ৰেছ কম্পিটিশ্যন আছে সিহঁতৰ স্কুলত সেইকাৰণে চাঞ্চিকি ৰাণী হ'ব হেনো সি সেইকাৰণে মই অকণমান প্ৰেক্টিছ কৰোৱাই আছোঁ किसी को नहीं दूंगी सांची की रक्षा करूंगी मैं सांची को कुछ नहीं होने दूंगी
किसी को नहीं আৰু এয়া পিছদিনা ৰাতিপুৱা যাবলৈ পুৰা ৰেডি হৈছে এইটো একেবাৰতে দেখাই দিছোঁ মানে একেটা ভিডিঅ'তেই এইটো লগৰ হয় এজন তাৰ আৰু পুৰা লুকটো দেখিছেনে এয়া ফটো আজিলৈ আহিছোঁ দেই ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ বাই